বন্ধুসকল, স্বাৱলম্বনৰ বাবে ঘৰতে বহি নাথাকি এজন শিক্ষিত নিবনুৱাই কি কৰ্ম কৰিছে আপোনালোকক আজি দেখুৱাম। তেওঁ স্বাৱলম্বনৰ বাবে কি উপায় অৱলম্বন কৰি এই ধৰণৰে নিজকে প্ৰতিষ্ঠা কৰাৰ যত্ন কৰিছে, সকলোবোৰ আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। আজি মই বৰ্তমান উপস্থিত হৈছোঁ জামুগুৰি হাটৰ কলবস্তি নামৰ ঠাইটুকুৰাত মই আজি উপস্থিত হৈছোঁহি। এই কলবস্তিতে এখন সুন্দৰ ফাৰ্ম তৈয়াৰ কৰি লৈ এজন শিক্ষিত নিবনুৱা যুৱকে অহৰহ প্ৰচেষ্টা কৰি আছে। নিজকে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যৰে তেওঁ অহৰহ প্ৰচেষ্টা কৰি আছে। আপোনালোকক এই ফাৰ্মখনত কি তেওঁ কৰিছে সকলোবোৰ তথ্য আপোনালোকক দিম। চাই থাকিব আজিৰ এই ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই নুফুৰি ঘৰতে থকা মাটিখিনিত উচ্চ শিক্ষিত অভিজিত নাথে গঢ়ি তুলিছে এই লখিমী কৃষি পাম নামৰ চালে চকুৰোৱা পামখন। কি নাই এই আদৰ্শ পামখনত? এটা সুবৃহৎ পুখুৰী, য'ত আছে ৰৌ, বাহু, মিৰিকা আদি নানান মাছ। পুখুৰীৰ ওপৰত পালন কৰিছে প্ৰায় 200 থলুৱা হাঁহ। লখিমী কৃষি পামত এই হাঁহখিনিৰ উপৰিও আছে প্ৰায় 2400 ব্ৰইলাৰ মুৰ্গীৰ এখন ফাৰ্ম। কোম্পানীৰ আণ্ডাৰত এই ফাৰ্মখন কৰিছে। কাষত থকা মাটিখিনিত কৰিছে বতৰৰ শাক পাচলি, বিলাহী, সৰিয়হ, ৰেড লেডি জাতৰ অমিতাকে ধৰি পুখুৰীৰ পাৰে পাৰে কৰিছে কাজি নেমু, বতৰৰ পাচলি, জিকা, কচু, উন্নত জাতৰ ৰঙালাও আৰু এডৰা উন্নত জাতৰ কলৰ খেতি। বন্ধাকবি, ফুলকবি, আলুকে ধৰি কৰিছে বতৰৰ বিভিন্ন শাক পাচলি। নিজাকৈ ঘৰতে ইনকিউবেটৰ সাজি হাঁহ মুৰ্গীৰ পোৱালিও প্ৰডাকশ্যন কৰি সেই পোৱালি বেচি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে অভিজিত নাথ। (2012) চনতে B.Com পাছ কৰা অভিজিত নাথে পৰিয়ালৰ সহযোগত এই লখিমী কৃষি পামখন গঢ়ি তুলিছে। পুৱাৰ পৰা গধূলিলৈকে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত থাকি কাম কৰি ভাল পায় এই শিক্ষিত যুৱকজনে। আমি উপস্থিত হোৱা এইজনেই হ'ল অভিজিত নাথ। আমি অভিজিত নাথৰ আজি ফাৰ্মত উপস্থিত হৈছোঁ। এজন শিক্ষিত যুৱক। তেওঁ বৰ্তমান ইয়াত কি কৰি আছে আপোনালোকক তেওঁৰ মুখেদি আমি জানিবলৈ চেষ্টা কৰিম। তেওঁনো ইয়াত কি কৰি আছে, কেতিয়াৰ পৰা কৰিছে। নমস্কাৰ জনাইছোঁ। তোমাৰ নামটো কি ক'লে? অভিজিত নাথ ন? অভিজিত কুমাৰ নাথ। বৰ্তমান তুমি কি কৰি আছা? বৰ্তমান ফাৰ্মিঙৰ লগতে জড়িত হৈ আছোঁ। মোৰ অলপ বাগানো আছে, তাতো জড়িত হৈ আছোঁ। হয়। বাগান ইয়াত কিমান আছে বাগান? বাগান বুলি ক'বলৈ মোৰ 50 বিঘা মানেই হ'ব বাগান। 50 বিঘা আছে ন? ইয়াত তোমাৰ কি কৰিছা বৰ্তমান? ইয়াত মই ব্ৰইলাৰ 2400 আছে কেপাচিটি ঘৰটোত। এইটোত 2400 আছে ন? আৰু ইয়াত মাটি কিমান আছে তোমাৰ? মোৰ এইটোতে এৰিয়াটো 10 বিঘা। ইয়াত 10 বিঘা আছে ন? ইয়াত কি কৰিছা? ইয়াত ব্ৰইলাৰৰ লগতে ইয়াত দেখিছা আলু কৰিছোঁ অকণমান। এইখিনি মোৰ মানে ব্যৱসায় ভিত্তিক নহয়, ঘৰৰ কাৰণে আছে। ঘৰৰ কাৰণে কৰিছে ন? এইফালে পালেং কবি তেনেকৈ আছে ইয়াত। ঠিক আছে। আৰু কি কৰা হৈছে ইয়াত? কলৰ খেতি কৰিছে। ব্যৱসায় ভিত্তিক মোৰ সেই কলৰ খেতিহে আছে। কলৰ খেতি আছে ন? কলৰ খেতি আছে বুলি আমি গম পাইছোঁ বাৰু। তেওঁ সুন্দৰ G9 আৰু অমৃত সাগৰৰ কলৰ খেতি কৰিছে। আমি কলৰ খেতিৰ দ্বাৰাও আজি দৰ্শকসকলক দেখুৱাম। তেনে তুমি কেতিয়া B.Com পাছ কৰিলা? 2012ত ন? 2012ত B.Com পাছ কৰি উঠি তেওঁ চাকৰিৰ সন্ধানত নানামি তেওঁ নিজাকৈ কিবা কৰাৰ এটা চেষ্টা কৰিছে। আজি সেইকাৰণে আচলতে আমি তেওঁৰ ওচৰলৈ আহিছোঁ আৰু তেওঁৰ ইয়াত গঢ়ি তুলিছে এখন সুন্দৰ পৰিৱেশত এটা সুন্দৰ
বাতাবৰণ সৃষ্টি কৰি তেওঁ গঢ়ি তুলিছে এখন সুন্দৰ ফাৰ্ম। আৰু এয়া আপোনালোকে দেখা পাইছে ইয়াত কি আছে? ইয়াত চাহপুলি নাৰ্চাৰী। অঁ, চাহৰ নাৰ্চাৰী ন? অঁ, আমি চাহৰ নাৰ্চাৰীখনো দেখা পাইছোঁ। দৰ্শকসকলে দেখা পাইছে চাহৰ নাৰ্চাৰীও ইয়াত তেওঁ এখন কৰি তুলিছে। আমি দৰ্শকসকলক সিফালৰ পৰা ভালধৰণে আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম। ইয়াত আছে চাহৰ নাৰ্চাৰী আছে আৰু লগতে আছে এটা 2400 কেপাচিটি ব্ৰইলাৰ ঘৰ। ইতিমধ্যে আপোনালোকে দেখা পাইছে ব্ৰইলাৰো আছে ইয়াত। দেখিছে আপোনালোকে এখন বৃহৎ, আপোনালোকে দেখা পাইছে এয়া এখন বৃহৎ নাৰ্চাৰী কৰিছে, চাহপুলিৰ নাৰ্চাৰী। ইয়াৰ পৰা কেনেকৈ বিক্ৰী বাৰ্তা কেনেকুৱা হয় ইয়াত? বিক্ৰী বাৰ্তা নহয়, এইখিনি মোৰ নিজৰ কাৰণে। অঁ, নিজৰ কাৰণে কৰিছে ন? অঁ, প্লেণ্টেশ্যন কৰিব। এয়া কিমান আছে ইয়াত? ইয়াত আছিলে 18,000 আছিলে। 18,000 পুলি আছে ন? অঁ, এয়া আপোনালোকে দেখা পাইছে এইডৰা খেতি। ইয়াত কল কিমান আছিলে? কল মোটামুটি এতিয়া 1400 জোপামান আছিল। 1400 জোপামান আছে ন? ইয়াত কি কি পুলি আছে? ইয়াত G9 আৰু অমৃত সাগৰ। G9 আৰু অমৃত সাগৰ ন? G9টো কোনটো? এইটো কি? এইটো G9 নেকি? এইটো G9। অঁ, এইটো G9। এয়া দেখা পাইছে। এইটো কিমান দিনত হৈ যায় এইটো কলটো? 7 মাহত প্ৰডাকশ্যন আৰম্ভ হৈ যায় দিবলৈ। 7 মাহত হৈ যায় ন? অঁ, আৰু এইটো কি G9 নেকি? এইটো G9। অঁ, পুলি ক'ৰ পৰা আনিছিলা? এই খোলাল সোণাৰী গাঁৱৰ পৰা আনা। অঁ, এয়া খোলাল সোণাৰী গাঁৱৰ পৰা অনা। অঁ, এয়া কেনেকৈ লৈছিলে পুলিবিলাক? পুলি 5 টকা এটা। অঁ, বহুত কমত দিছে দেখোন পুলি। এনেই G9ৰ পুলিটো বহুত দাম বুলি শুনিছিলোঁ। বৰ বিশেষ দাম নহয় তেতিয়াহ'লে। আচ্ছা, ইয়াত পানী যোগানৰ ব্যৱস্থাটো কি ধৰণে কৰা হয়? পানী মটৰ দি দিয়া হয়, নলাবিলাকত ভৰাই দিয়া হয় পাইপ দি। অঁ, এতিয়া দিব পৰা নাই, কাষৰ মাটিবিলাকত ধান আছে যে। অঁ, ধানৰ পথাৰলৈ গৈ নষ্ট হ'ব বুলি দিব পৰা নাই পানীটো। অঁ, এইটো G9 নেকি? এইটো G9। অঁ, G9 আৰু অমৃত সাগৰ আছে ইয়াত ন? এয়া দেখা পাইছে আপোনালোকে কল কি ধৰণেৰে লাগিছে। এই প্ৰথম প্ৰডাক্ট হৈছে ন এয়া? এইখিনি প্ৰথম, সিফালে দিলে নেক্সট জেনেৰেশ্যন সিফালে এইখিনি। অঁ, এইখিনি প্ৰথম ন? এয়া দাম কেনেকৈ পায়? থোকা হিচাপে বেচে চাগে? থোকা হিচাপে দিয়া হয়। হয়, থোকা এয়া কেনেকৈ এনেই লয়? কেজি চিষ্টেমত নে এটা থোকা লয়? থোকাও লয়, কেতিয়াবা কুইণ্টেলতো লয়। কুইণ্টেল কেনেকৈ দিছে এয়া দাম? কেনেকৈ পায়? কুইণ্টেল 15 টকা। 15 টকাকৈ ন? অঁ, ঠিকে আছে। বৰ সুন্দৰ লাগিছে। এয়া দেখিছে আপোনালোকে কলৰ এখন বাগান কৰিছে। ইয়াত মাটি কলৰ ইয়াত টোটেল মাটি কিমান আছে এই কলৰ বাগানখনত? এইটোতে প্ৰায় 4 বিঘামান হয়। 4 বিঘা ন? প্ৰায় 4 বিঘা মাটিত এইডৰা কল আপোনালোকে দেখা পাইছে। G9 আৰু অমৃত সাগৰ। এইটো অমৃত সাগৰ হবে, যিটো লম্বা থোক হয় যে। হয়, G9ৰ থোকটো অলপ চুটি হয় মানে। G9ৰ অলপ চুটি হয় ন? চুটি হয়, কলকেইটা শকত হয়। কলকেইটা অলপ শকত হয়, কিন্তু এইটো হ'ল অমৃত সাগৰ। কলটো অলপ দীঘল হয়, নহয় জানো? ইয়াত মালভোগ কল লগোৱা নাই নেকি? মালভোগ নাই। অঁ, মালভোগতকৈ এইকেইটা বেছি প্ৰডাকশ্যন। এয়া কিবা খাইছে চাগে। হয়, এয়া আপোনালোকে দেখা পাইছে এইডৰা কলৰ বাগান। এইডৰা কিমান দিন হ'ল কৰা? এইখিনি এবছৰে হৈছে প্ৰায়। এবছৰ হৈছে ন? ঠিক আছে বাৰু। বন্ধুসকল, আপোনালোকে দেখা পালে এইখন হ'ল কলৰ বাগান। তেওঁ কৰা অভিজিত নাথৰ এইখন কলৰ বাগান আপোনালোকক দেখালোঁ। আৰু এইডৰা দেখা পাইছে সৰিয়হ। এয়া দেখিছে কি সুন্দৰভাৱে সৰিয়হ ফুলি আছে হালধীয়া হৈ। ইয়াত সৰিয়হ কিমান আছিলে? 1.5 বিঘামান সৰিয়হ আছে। তেওঁ ইয়াত সকলো কৰিবলৈ চেষ্টা কৰিছে, কল কৰিবলৈ চেষ্টা কৰিছে। এইফালে আমি দেখি আছোঁ ওচৰলৈ চাপি গৈছে এয়া অমিতা। এইটো কি জাতৰ অমিতা? এইটো ৰেড লেডি ন? এয়া দেখা পাইছে ৰেড লেডি অমিতা এইধৰণে কৰিছে, লাগি আছে। খুব চাপৰৰ পৰাই লাগিছে ৰেড লেডি অমিতা। অমিতা কিমান আছে ইয়াত? দেখাখিনি আছে, পুলি মৰিল মানে। অঁ, অমিতা দেখা পাইছেনে কি ধৰণে খুব চাপৰৰ পৰাই অমিতা লাগিছে ৰেড লেডি। ইয়াৰ সোৱাদটো কেনেকুৱা হয়? এইটো অমিতাটোৰ মিঠা হয় ন? হয়, এয়া অমিতাও আপোনালোকক দেখাইছোঁ। তেওঁ আৰু কি কি কৰিছে আমি সকলোবোৰ আপোনালোকক দেখাই যাম, চাই থাকিব। বন্ধুসকল, আমি
আহি পুখুৰীৰ পাৰত আহি উপস্থিত হৈছে। পুখুৰীৰ পাৰত আপোনালোকে দেখা পাইছে এই ধৰণেৰে নেমু কৰিছে, কাজি নেমু। এয়া কাজি নেমু দেখিছে লমালমে লাগি আছে। এয়া পুখুৰীৰ পাৰত এনেধৰণৰে কাজি নেমু লাগিয়ে থকা আপোনালোকে দেখা পাইছে। কাজি নেমু গোটেই পুখুৰীৰ পাৰটোতে কাজি নেমু এনেধৰণেৰে ভৰ্তি হৈ আছে। এইটোৱে হ'ল পুখুৰীৰ পাৰ, আৰু পুখুৰীৰ পাৰত এই ধৰণে কাজি নেমু কৰিছে। নেমু গোটেই কিনাৰটোতে আছে ন? নেমু গোটেই পাৰটোতে আছে। অঁ, নেমু ইয়াত প্ৰডাকশ্যনটো ভালেই দেখিছোঁ বাৰু। দাম পোৱা যায়নে? নেমু বজাৰতো কোনোবা সময়ত পোৱা যায় ভাল দাম। অঁ, এতিয়া ঠাণ্ডাত অলপ কমে আৰু। ঠিকে আছে। ইয়াত মাছৰ উৎপাদনটো কেনেকুৱা? মাছৰ কিমানকৈ হয় মাছৰ উৎপাদন এনে আনুমানিক? 15,000 টকা মাছ বেচা হৈছে দুদিন। অঁ, মাছ মানে তেনেকৈ বেচাই নাই আৰু। বেচা নাই। অঁ, হাঁহো আছে, সৰিয়হ, ঠিক সেইধৰণৰে নেমু, কল, চাহৰ নাৰ্চাৰী, ব্ৰইলাৰ ফাৰ্ম দেখা পালে আপোনালোকে কি ধৰণেৰে সম্পূৰ্ণকৈ তেওঁ স্বাৱলম্বনৰ এক উদাহৰণ তেওঁ দাঙি ধৰিছে। নিজেই বহি নাথাকি সকলোবোৰ কৰিছে। আৰু উৎপাদন এতিয়া ইনকাম কেনেকুৱা হৈ আছে তোমাৰ এতিয়া? এই গোটেই ফাৰ্মখনৰ পৰা তোমাৰ মান্থলি ইনকাম কিমানমান আহে তোমাৰ পইচা? মান্থলি বুলি ক'লে এজন ল'ৰা চলিব পৰাকৈ হৈ থাকে, মানে পৰিয়াল এটা ধুনীয়াকৈ চলি থাকিব পৰা যায় আৰু। হয় হয়। আমি অভিজিত নাথলৈ শুভেচ্ছা জনাইছোঁ, যাতে তেওঁ এই ধৰণৰে আৰু নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ তেওঁ থাকক, আৰু তেওঁ দেখুৱাই যোৱা এই ধৰণৰ কৰ্মৰ মাজেদি নতুন প্ৰজন্মই যাতে প্ৰেৰণা পাওক, তাকে আমি কামনা কৰিছোঁ। আৰু আমি অভিজিত নাথলৈ আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আৰবি টিপছৰ পৰা।